মৰমৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰাণীৰ দেহৰ পৰিবহণলৈকে আলোচনা কৰিছিলোঁ। আজি আমি উদ্ভিদ দেহত হোৱা পৰিবহণৰ সম্পৰ্কে আলোচনা কৰিম। উদ্ভিদ দেহত পৰিবহণ দুই প্ৰকাৰৰ হয়। পানী আৰু খনিজ লৱণৰ পৰিবহণ হয় জাইলেম কলাৰ দ্বাৰা আৰু খাদ্যৰ পৰিবহণ হয় ফ্লোএমৰ দ্বাৰা। এতিয়া এই যে উদ্ভিদ দেহত জাইলেমৰ জৰিয়তে পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়, ইও দুই প্ৰকাৰৰ হয়। আয়নৰ পাৰ্থক্যৰ বাবেও হয় আৰু মূল চাপৰ বাবেও হয়। এতিয়া আয়নৰ পাৰ্থক্যৰ বাবেনো কেনেদৰে পৰিবহণ হয় চাওঁচোন। উদ্ভিদৰ শিপাবোৰে যিবোৰ চুলি শিপা উদ্ভিদৰ মাটিত থাকে হয়নে, সেই মাটিৰ পৰা কি কৰে সক্ৰিয়ভাৱে এনেদৰে আয়নবোৰ গ্ৰহণ কৰি থাকে আৰু এই আয়নবোৰ গ্ৰহণ কৰি কি কৰে ওপৰলৈ পঠিয়াই থাকে। পঠিয়ালে কি হয় ওচৰৰ পাজৰত থকা কি হয় মাটি আৰু শিপাৰ মাজত কি হয় আয়নৰ পাৰ্থক্য হয়। এই আয়নৰ তাৰতম্যৰ কাৰণে কি কৰে শিপাই পুনৰ মাটিৰ পৰা কি কৰে পানী গ্ৰহণ কৰে আৰু ইয়াৰ ফলত কি হয় শিপাৰ জাইলেমলৈ নিয়মীয়াকৈ পানীৰ প্ৰৱাহ চলি থাকে আৰু ইয়ে কি কৰে এটা পানীৰ স্তম্ভৰ সৃষ্টি কৰে কৰি কি কৰে নিয়মীয়াকৈ ওপৰলৈ ঠেলি থাকে। এই যে জাইলেম দুই প্ৰকাৰৰ থাকে, জাইলেম নলিকা আৰু জাইলেম কি হয় ট্ৰেকাইড। এতিয়া মূলচাপৰ দ্বাৰা কেনেকৈ পৰিবহণ হয়? মূলচাপটো এনেকুৱা জানাই, তোমালোকে কেতিয়াবা গ্লাছত চৰ্বত নাইবা তেনেকুৱা ধৰণৰ ক'ল্ড ড্ৰিংকছ লৈ কিনে পাইপেৰে খাইছানে? এনেকৈ পাইপেৰে এটা কি কৰা বল প্ৰয়োগ কৰিলে কি হয় ইয়াৰ পৰা চৰ্বতখিনি পাইপডালেৰে ওপৰলৈ উঠি যায়। ঠিক তেনেদৰে মূলচাপৰ জৰিয়তেও কি হয় পানী আৰু খনিজ লৱণৰ পৰিবহণ হয়। এই যে উদ্ভিদৰ পাতত তোমালোকে আগতে পাই আহিছা, উদ্ভিদৰ পাতত কি থাকে পত্ৰৰন্ধ্ৰ থাকে হয়নে, আৰু উদ্ভিদৰ শিপাই কি কৰে পানী শোষণ কৰে। এই যে শোষণ কৰা পানীৰ অতিৰিক্ত ভাগ কি হয় উদ্ভিদৰ পাতৰ দ্বাৰা, পাতত যে পত্ৰৰন্ধ্ৰ থাকে পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি হয় বাষ্প আকাৰে এৰি দিয়ে হয়নে, বাষ্প আকাৰে এৰি দিয়ে আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কয় বাষ্পমোচন বুলি কয়। বাষ্পমোচন কি বুলি আহিব পাৰে তোমালোকৰ উদ্ভিদৰ দেহত যে অতিৰিক্ত পানী ভাগ থাকে, অতিৰিক্ত পানী ভাগ উদ্ভিদৰ পাতত পত্ৰৰন্ধ্ৰৰ দ্বাৰা কি হয় বাষ্প আকাৰে এৰি দিয়া পৰিঘটনাটোক কি বুলি কোৱা হয় বাষ্পমোচন বুলি কোৱা হয়। দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ থাকে তেতিয়া কি হয় বাষ্পমোচন হয় আৰু এই বাষ্পমোচনে কি কৰে জাইলেমৰ মাজেৰে পানী পৰিবাহিত হৈ থকাত সহায় কৰে। আকৌ ৰাতিৰ ভাগত মূল চাপে এই যে মূল থাকে, মূল মানে শিপা হয়নে, সেই মূল চাপে কি কৰে পানী পৰিবহণ হোৱাত সহায় কৰে। এতিয়া ফ্লোএমৰ জৰিয়তে খাদ্যৰ পৰিবহণ, তোমালোকে এইখিনি ক্লাছ 9ত আগতে পাই আহিছা, মই ইয়াতে অকণমান জানিবৰ কাৰণে দিছোঁ, এইখিনি আকৌ আলোচনা নকৰোঁ। কি হয় এই যে দেখিছা এইটো উদ্ভিদৰ পাতত কি হয় খাদ্য ক'ত উৎপন্ন হয় উদ্ভিদৰ পাতত উৎপন্ন হয় হয়নে, এই উদ্ভিদৰ পাতৰ পৰা খাদ্য কি হয় এই জাইলেমত থকা সংঘী কোষলৈ যায়, সংঘী কোষৰ পৰা ক'ত যায় চালনী নলিকালৈ যায় আৰু চালনী নলিকাৰ পৰা কি হয় এনেদৰে দেহৰ বিভিন্ন অংগ মানে উদ্ভিদৰ বিভিন্ন অংগলৈ কি হয় এইবোৰ প্ৰবাহিত হয়। এনেদৰে কি হয় উদ্ভিদৰ দেহত খাদ্যৰ পৰিবহণ হয়, কিহৰ জৰিয়তে হয় ফ্লোএম কলাৰ জৰিয়তে হয়। এতিয়া এইকেইটা হৈছে ইয়াৰখিনিৰ পৰা প্ৰশ্ন। উচ্চ খাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবাহিত হয়? উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে? আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ ইয়াৰ পিছৰ অংকৰ সৈতে লগ পাম। ধন্যবাদ।